গাইছ আমি এতিয়া গৈ আছোঁ আপোনালোকক ঢেৰ কিবা কিবি দেখুৱাম চাব আপোনালোকে আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি ল'ব এয়া আমি ৰাস্তাৰ মাজত লাল চাহ খাই আছোঁ আৰু কিবা কিবি বহুত দেখুৱাই যাওঁ আপোনালোকে চাই যাব হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি আছোঁ বগীবিল দলঙৰ ওপৰত আপোনালোকক আমি বগীবিল দলং দেখুৱাই আছোঁ চাওক এয়া ধুনীয়াকৈ বগীবিলৰ সৌন্দৰ্য আমি আহি পালোহি এয়া জগন্নাথ মন্দিৰ পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিয়ে ধুনীয়াকৈ ইয়াত স্থাপন কৰিছে ডিব্ৰুগড়ত আছে ডিব্ৰুগড় বাইপাছত আপোনালোকে আহিলে এইটো দেখিবলৈ পাব ইয়াত ধুনীয়াকৈ ইয়াত মানে কৰিছে মই আপোনালোকক যিমান পাৰোঁ যিমান সম্ভৱ হয় মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বিৰাটেই সুন্দৰ পৰিৱেশ সঁচাকৈ আপোনালোকেও আহিব আৰু যিসকলে এতিয়ালৈকে জগন্নাথ মন্দিৰ দৰ্শন কৰা নাই মই তেওঁলোকক এই ভগৱান দৰ্শন কৰাইছোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে তেখেতক প্ৰণাম কৰিব ভাস্কৰ্য ইয়াত আপোনাৰ প্ৰত্যেকখন ৱালতেই প্ৰত্যেক ধৰণৰ মূৰ্তিৰ পৰা ধৰি আপোনালোকে দেখিছে ইয়াতে ইমান ধুনীয়া ধুনীয়া কাৰুকাৰ্য ইয়াত অংকিত কৰা হৈছে সঁচাকৈ দেখিলে ভাল লাগে এয়া চাওক ইমান ধুনীয়াকৈ মূৰ্তিবিলাক ইয়াত স্থাপন কৰিছে তেওঁলোকে আপোনালোকো ইয়াত আহিব পাৰিব ডিব্ৰুগড়ৰ একেবাৰে নিচেই কিনাৰতে এই মন্দিৰটো স্থাপন কৰা হৈছে আৰু মই কৈ দিছোঁ আপোনাৰ যিটো বাইপাছ নিৰ্মাণ কৰি থকা হৈছে এই বাইপাছতে আপুনি এই মন্দিৰটো আপোনালোকে দেখা পাব মন্দিৰ দৰ্শন কৰিম বুলি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ গতিকে বিৰাট ভোক লাগিছে ব'লক আমি এতিয়া পেট পূজা কৰিবলৈ যাওঁ পেট পূজাটো বাৰু হৈ গ'ল এতিয়া যাম বজালে কেনেকুৱা লাগিলে ভাত একেবাৰে মজা লোকেল মুৰ্গীটো মানে ক'বই নালাগে আৰু দেই তোৰ কেনেকুৱা লাগিলে ভাল লাগিলে পেট ভৰিলে কেনেকুৱা লাগিলে আজি খানাটো আমাৰ দিছিলে স্পনচাৰ কৰিছিলে আমাৰ পংকজ শৰ্মাই বাকী আৰু আপোনালোকক দেখুৱাম দেখাত কিন্তু একেবাৰে বগাচিকা হোটেল কিন্তু খাবলৈ বিৰাট টেষ্টি আপোনালোকে ডিব্ৰুগড়লৈ আহিলে নামটো মনত ৰাখক বাইদেউ হোটেল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰতে